কবিতাৰ শিৰোনাম জীৱন। হাঁহি হাঁহি ড্ৰাম বজাই থকা সেই যে সুশ্ৰী মানুহজন, তেওঁৰ জীয়েকৰ জীৱন এখন হুইল চেয়াৰত। কীবৰ্ড বজোৱা দৰিয়া মানুহজনৰ একমাত্ৰ সন্তানটিৰ মৃত্যু হ'ল মটৰ চাইকেল দুৰ্ঘটনাত। বাঁহীবাদকজনৰ ঘটনাটো আৰু সাংঘাতিক। পৰীক্ষাৰ দুশ্চিন্তাত ভুগি তেওঁৰ কিশোৰী জীয়েকে ফাঁচ ল'লে পঢ়া কোঠাৰ চিলিং ফেনত। হাতত কৰ্ডলেছ মাইক্ৰফোনটো লৈ হালি জালি গান গোৱা ধুনীয়া ছোৱালীজনীৰ সপোনৰ সংসাৰখন ভাগিছে যোৱা মাহত। গীটাৰিষ্টজনৰ পত্নীৰ সিদিনা ধৰা পৰিছে ব্লাড কেঞ্চাৰ। লাইট, ছাউণ্ড, মিউজিক, তুংগত উঠিছে আমাৰ ককটেইল পাৰ্টি। প্ৰাণৰ ছন্দেৰে বাজি আছে গান।